হাতত লাৰবা দিলিহে হয় লাজ নালাগে তোহাৰ নিৰ্লজ্জ এ হ'ব পাই ফুটনি পৰৰ খাই নাপাই ফুটনি ঘৰৰে খাই থন মদন গোপাল কি হ'ল আমাৰ খুলিলে পিনে অহা বহুদিন হ'ল পিছত কি কৰিব লাগে নহ'লে মই ল'বা যাওঁ নেকি আজি মই কাৰোবাৰ মৰম আছে যদি ল'বা যা মই নাযাং খুলালি কলি একেবাৰে জাপকাৰি উঠে যে কিমান কাম পৰি আছে তাৰ কাণ্ডত জ্ঞান নাই কামগিলা যে কৰিব লাগে ইস ক'ত জানবি তুই খুলালিয়ে মি হৈ যা জানো নহয় তোৰ স্বভাৱবিলাক কেংকা খালি থম থম কৰি বহি থাকাই মাত্ৰ কাম পূবফালে একবাৰ পশ্চিমফালে একবাৰ মুখ দি হেৰা ঘূৰি ঘূৰি বহি থাকিব এই বাৰিষাৰ বতৰ মানুহ কিমান কাম কৰি আছে ই আৰু একো কামকে বিচাৰি নাপায় ইছৰা মেছৰা কাক যে দেখা পাং নহয় মোকে চাববাই মন নাযায় হেই খুলালি খুলালি কি হ'ল পিনি ইফালে আছোন কি হ'ল পিনি ওচৰতে বচিব তাই ক তাহাঁতে দুটাৰ যি মোচন সবাই নৰঙৰ চকু দি ইয়ো কিটানে যায় আহিব পাৰে ফল খং উঠি যায় মোৰ তোৰ বাইকিবা আজিকালি মৰমে নকৰে মোক খালি খংহে উঠি থাকে হৈছেনে ইমান মৰম কৰম তক পিনি হয়তো আৰু তক এৰি যাবাই মন নাযায় মোক তোৰ বাই দেখা বুলি খং উঠে খালি বোলো কিহৰ বা জ্বলি মৰে না পিনি তাকেতো মৰম কৰাকো বুজি নাপায় কিবা মোক আজিকালি কিবা তোকেহে ভাল লগা হৈছে হয় না পিনি তোক কিবা লগা হৈছে নেকি তে মোক আৰু কি নালগে ছোৱালী মানুহ কি নালগে দেচোন দে কিমান লাগে মেকআপ লাগে কাপোৰ লাগে চেণ্ডেল জোতা এইগিলা চব লাগে আৰু হয় নেকি এইকেইদিন দিম দে হ'ব দে ভিনি বাপ ভিনিয়াকৰ খুলহালাকৰ উঠাই হোৱা নাই কি খান পাৰ্ক বুলি ভাবছা হা পাৰ্ক বুলি ভাবছা বা তাৰ কাৰত বগা দাঁত কিটা উলিয়াই পেলাই হাঁহি থাকিলেই হয় ইমান ৰোমান্টিক কৰি থাকিলেই হ'ল ঐ কি দিম বুলি কলি হা আৰু তোক কি লাগে মেকআপ লাগে চেণ্ডেল লাগে জোতা লাগে ঐ দিয়া যদি কথা বেয়া হ'ব লোৱা যদি তোৰ কথা বেয়া হ'ব আজিকো লাগি তুই এখন ভাল ব্লাউজ দি নাপালি আৰু খুলালি কি দিয়া হা আৰু তোক কি লাগে হা কি লাগে ফেৰা থুৰি থাকিলে হ'ল 60 লাখ চোন 60 লাখ ঐ কি কৈছো শুনছা না নাই 60 লাখ কেবৰে মান জুলা নাহি তোৰ লাজ নালগে দং দঙিয়া ডেকা এটা গাফুৰু হৈ পেলে ভিনেৰে লগত এঙাৰ কথা পাতি থাকবা ই তিৰি পাগলাটোৰ লগত হা তিৰি পাগলাটোৰ কি কৈছো শুনা পাইছা ইমান ডাকিনি ভূতনি ডাইনি না ভিনি কিবা মৰমে নকৰে মোক পায়ে ভিনিহে মৰম কথা কৈ কেনে মোক ভিনিৰ লগত ইমান জ্বলা কি উঠে বজাৰত যাম না ভিনি হ'ব দে ঐ ক'ত যোৱা বজাৰত দেচোন দে কি কৰি যোৱা বজাৰত তইও কি কৰি যোৱা চাই ল'ম ময়ো এই ৰ হয় তুই আৰু খালি মোক ফোনতে কৰি থাকা মানুহে শুনা পালে কি বুলি ক'ব হা কি বুলি ক'ব লাজ নাই তোৰ মানুহে তো তোক এংগা কৰি দেখাবলৈ কি ক'ব তোৰ লাজ নাই না মোৰ লাজ নাই এই তিৰিবিলাকৰ লগত কি যি হ'ব সৰু কথাকে ডাঙৰ কৰি পেলাই কি যি হ'ব নহয় কথা কিন্তু খুলালি খুলালি আরে কুলালি কই আছে না র তোর মায়েরকে যাই ফেলে কই দিম র মুইও কম নহয় র ও মাই কি আহি পালি ভালে হইছি দে কি ভালে হৈছে তোর পুতারে ভাল করা যে করবি নহলবা কি ঠান্ডা কথা বেয়া হই যাব কি কথা বেয়া হ'ব হা কি কথা বেয়া হ'ব আৰু মোৰ কুটাৰে কি বেয়া দেখা পালি হা কি বেয়া দেখা পালি আম হেনা হৰি তাক কুলি পাদি দিল হৈ আৰু সেই চুৰ নহয় ডাকাইত নহয় নাক কাণ কাটা নাই কি বেয়া দেখা পালো মুই ও হিকো নহাই মোর ফোনটিক সহলাই মহলাই রাফা কুটি তোর পুতারে সেনেকা হাত খেচৰা কথা ক'বা নালাগে তুই তোৰে বুইনি আৰু মুই জানবা লাগে সেইগিলাখান হা মোৰ লাজ নাই মোৰ নিজৰ ল'ৰা এটাক মই এইগিলাখান হাত খেচৰা গিলাখান চাই ফুৰিম তুই দেখা পাইছ যদি মোক ভাল কৰি ধৰি নিদিলি কিয় কাম নাই তো মোৰ তুই দেখা পোৱা নাই ইমান দিন যে থাকিল জাত লৈ পাত হাৰি চাই ভাত বাপ চাহে বেটা কি মোক নাজানা বুলি ভাবছা তোৰ পুতাৰেৰ স্বভাৱ কি জানা তুই হা কি জানা আৰু তোৰ খুলালিৰ লগতে ইমানখিনি ঘটনা ঘটি যাবা ধৰছে তুই কি হাতৰ মুঠিত ধৰি ৰাখবা নৰা হা তোৰ নিজৰ বুইনি হয় না নহয় মোৰ কাম নাই সেইগিলাখানকে চাই থাকিবা 10-20 টকা যদি খুজং তাকে নাই বুলি হেনা কোৱা মই তাৰ মানে বাহিৰত ওলাই যায় হেনা কাম চাম কৰিব নালাগে 10-20 টকা ইনকাম কৰিব নালাগে কাম ধৰা পা নাই মই এই কথা ভাল কৰি কবি জানং দে পুতাৰে কথা কলে এনেও লাজ পোৱা পুতাৰে একো কবাই নিদা কি লাজ পাম আমি কি লাজ পাম কোনোদিনো মোৰ পুতাকৰ বেয়া কাম দেখাই পোৱা নাই আৰু তুইনো কোন খেতৰ মূলা তুই হা মই তোক নাজানো তোৰ গাঁৱৰ ওচৰৰ মানুহগিলাখানচোন কিমান কয় চেঙেৰা থাকাতে সি বাপা স্কুলত যাওঁতে 3-4 মানুহৰ লগত লাইন মাৰিছিল
তাৰ পিছতহে আমাৰ ঘৰত আহি পালি কি তোৰ বুনিতা জেংকা তুইও হেংকা তাত কৰি বিচিহে তুই হ'ব দে জান চাই যদি মোক কিয় লৈ আনছা পুতাৰে কথা কলি মাথাত টেঙেচ কৰি লাগে না নালাগে এতিয়া বৰ্তমান বহাৰী হিচাপে এতে খাতি খাবা আহিছা বহাৰী হিচাপে চলিবি তোৰ বুইনিকৰ লগত কি হৈছে কি নহৈছে সেইগিলাখান কথা মোক নুশুনাবি আৰু যদি তই নাথাকা এতে বুইনাকক যদি এতে থৈ যোৱা তথাপিও মোৰ বেয়া নাপাং মই নাথাকক যদি ভণ্টিকো লৈ যাম আৰু কি লৈ যোৱা যা তাকেহে মই দৌৰাইছো মাইকে বাতকৰ এটাই মাত্ৰ চিন্তা ল'ৰা হ'লে বিয়া কৰাই আনবা লাগে ছোৱালী হ'লে বিয়া কৰাই ওলাই দিবা লাগে আমি ইমান ধুনীয়া পুণ্য কাম কৰছো যাই য'তে মৰা মৰে তাকেহে মই ইমান দায়িত্বখিনি পালন কৰছো যিহেতু মই কি জানো তোহাৰ এনে যিহে চেহেৰা এই মাইকেটাই যদি ভাত ৰান্ধি সিনা খুৱাব পাৰো এতিয়াও নিজে খাব পাৰিম মই মই ঘৰত গেলি পুতাৰে সৰু ছোৱালীৰ নিচিনা কান্দি মৰব আৰু তিৰি নাপাব মোৰ নিচিনা গম পাইছা হ'ব যা কান্দি নমৰে আৰু তাক সৰু চানা নিচিনা কৰি গাখীৰ খোৱা নুলি এটা আনি দিম যা আনি দিবি যা আৰু মোৰ বাহিৰে একা তিৰিও নাপায় আৰু বেলেগ তিৰিও নাপায় সেইগিলাখান কথা নুশুনাবি দে মোক ইমান কষ্ট কৰি হেনা আহিছো মাথা নাইব ইয়াৰ হয়ে ইয়াৰ পকা লাগছে ইয়াৰ হাবি গো হাৰি নাচা যা পুতাকাৰ কথা ক'লে লাজ পায় একেবাৰে যে মানহে বাহাদুৰি হাই মুহে ভাত আঞ্জা ৰান্ধি পেলাই খুৱাই আছো মহাৰাণীতো একোই নকৰে আৰু কথা ক'বা আহিছি ক'ত যাবা ওলাইছা ক'ত যাবা ওলাইছা চাবি কিন্তু জাগাৰ মানুহ জাগাতে থাক আহি আছো মই কথা বেয়া হৈ যাব হ'ব দে বাপ্পা ঐ বইনাকটা সৰুৰ পৰা খেং বিয়া হৈ কিনে ইথানো বুজি পাব জানা নাই না ভিনি তাকেতো কিহৰ বা হিংকা অখলেলি কি ভিনি গাঁৱতে কত ওলান যাবি দে আমাৰ গাঁৱৰ মানুহ মুখা ভাল নহয় বা ভিনি মুইছে একেবাৰে আহাৰ পৰা কথা ওলাই যে নাই মই ভিনিৰ বাইকতহে উঠি কিনে বেৰাব যাম বুলি ভাবি আছো আজি তাকেতো মই নিম বুলি ভাবি আছো তোৰ বাই যিহে একেবাৰে পশু কুঠাৰ মোক ভয়ে লাগে আৰু এটা কথা ভিনিক মোক খঙে লাগে কিবা প্ৰথম বাইদেউক চাব যাওঁতে মইহে পচন্দ কৰিছিলো আনা কৰি যদি মোকে যদি আনলি হেঁতে ভিনি তোকে মোকে ইমান মিল্লা হৈ না পাপো জৰা হেন দেখা পাল হৈ বাইৰ কি গা চেহেৰা কৰি ক্ষীণ মিন আমাৰ দুটাকে সাজিনা ভিনি তাকেতো তোৰ বাইজন একেবাৰে আগত ঠেং খান দাঙে ভাল লাগে ভিনি চৌন ভিনি বেৰাব যামতো তোৰ বাইক কথা শুনছা চৌনা ভিনি কিবা যাম হৈ মোক ভয় লাগে তোৰ বাইক যাংজু একেবাৰে আছো না এই দেখা পালি হৰি তোৰ পুতাৰৰ স্বভাৱ মই এনে নকাং দেখা পালি আজি নিশ্চয় কৰে না দেখা পালো বা তুই ইমান দিনে মোক সঁচা কথা এটা কোৱাই নাই হা এই অহাই আছো শুন ইফালে মানুহগিলাখান গাঁৱৰ চলাহে নমস্কাৰ হা শুনা পাইছা নে নাই মানুহগিলাখান গাঁৱৰ চলাহে তুৰু থালাই তুইচোন তিৰিকো হালাবা ধৰিলি হয় একবাৰ বেলে ডাঙৰ গুইনাকক একবাৰ বেলে খুল হালাকক এইগিলাখান কি দেখা পাইছো হা কি দেখা পাইছো নহা কথা এইগিলাখান কি দেখা পাইছো মই কি ছায়া মায়া এইগিলাখান মোৰ খুলালিহে হয় খুলহালি হাতত ধৰি গিলিহে হয় ক'ত যায় সি নহা কথা আমাকে খুলালি না ভিনি আয়াও খুলহালি বুলি নাযাবি কাষত 5 নম্বৰ চেণ্ডেল উঠগালত আৰু তুই এতে তাৰ মানে লিলিমাই কৰবা আহিছা হা ভাল ল'ৰা গিলাখান আহিলেও তথাপি বহাৰি নাযাম বুলি সিনা কোৱাৰ কাৰণ তা আজিহে বুজি পালো মই হা কিয় বহাৰি নাযাওঁ তুই এতিয়া আহি এনে থাকবা বুলি ভাবছা তুই কালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাবি আৰু তুইও কাম বন একো নাই কাম বন ধৰা নাপা তুই তাৰমানে খুলালিতে ওচৰত থাকিলে তোৰ গৰম লাগে একো কাম ধৰা নাপা তুই একে চৰাই দিম আধা ঘণ্টামান মৰি থাকিবি লাজ পাবা নালাগে দে এইফালে চা মহাৰণী নহা কাম গিলা কৰবি লাজ পাইছে ব্যক্তি দেখা পালি মাই এহেঁতৰ দুটাৰ স্বভাৱ দেখা পালি আজি তুই যে মোক মৰমে নকৰা আজিকালি কি মৰম কৰবা লাগে কি লাগে তোক আৰু তুইও হা যেমান ডাঙৰ হৈ যাব লাগছা সেমান খাটা পোচাক গিলাখান পিন্ধি হিনা আহি ভিনিয়কৰ সন্মুখত আহি না মাথা খোলা কৰিব লাগছা তুই হা খোলা কৰিব লাগছা মই কৈছো তই কালি ৰাতিপুৱা ইখান ঘৰৰ পৰা বাহিৰ হবি হ'ব ইমান কথা ক'বা নালগে মই ভিনিৰ লগত কথাহে পাতচোং লেতেৰা কাম কৰা নাই নহয় হয় মই কৈছো নেকি লেতেৰা কাম কৰছা বুলি হেনা আজিহে কৰা নাই কালি কৰবি হাতত ধৰি হেনা এংকা কৰি হেনা গিলিহে হয় আমি একো কৰা নাই হ'ব ডাঙৰ থাক ইমান কাৰনা ধোৱা বাপৰে বা কি ইমান কাৰহা তুই আচলতে কি সাবিত কৰবা খুজিছা হা তিৰিটা ডাঙৰ না খুলালিতে ডাঙৰ ভাল বুলিলে ভাল কাল বুলিলে কাল হুৰি নাইছিলেকে বাঘৰ গাল মানুহগিলাখান দেখা পালে কি বুলি ক'ব তোহাক যিমান যি হওক মোৰ
খুলালি অলপতো মৰম কৰিব লাগিব না আৰু তুই হাতত লাৰিবা দিলিহে হয় হা হাতত লাৰিবা দিলিহে হয় লাজ নালাগে তোহাৰ নীলাজ্য এ হ'ব পাই ফুটনি পৰৰ খাই নাপাই ফুটনি ঘৰৰে খাই ঐ তুই এনেকা কৰি ডিষ্টন কৈ থাকবা নালাগে মায়ে কি কৈ আছে তুই কালি পুৱাই বেগ চেক লৈ যাবি তুই থাকিলি মোৰ সন্দেকে হয় মোৰ ভাত তলত নাযায় খুন্তি নাহে যাবি যাবি এই মডেল লড়কি তই কালি ৰাতিপুৱা ইয়াৰ পৰা বাহিৰে হুবি আৰু তুইও গাঙত বচন হেনাৰ লগত বাহ কাটিবা যাবি নহ'লে দিগদাৰ আছে তোৰ হ'ব দে যাম দে